এটা কিছুমান মানুহে পাৰ্চনেলাইজ কৰিব বিচাৰিছে যে মই CMৰ এগেইনষ্টত CMক মই ভালকৈ চিনি পাওঁ, সৰুৰ পৰা চিনি পাওঁ। মই সেই কথাটো কৈছিলোঁ যে CMৰ এগেইনষ্টতো মই নহয়। আজি BJP হওক, কংগ্ৰেছ হওক, যিকোনো এটা পাৰ্টি হওক, মই কাকো খাতিৰ নকৰোঁ। কিন্তু কথাটো হ'ল এই বিলখন আমি বেয়া পাইছোঁ বছ। সেইটো BJP হওক, কংগ্ৰেছ হওক, মোৰ কি কথা। মই কংগ্ৰেছৰ গান গাইছিলোঁ, BJPৰ গান গাইছিলোঁ। সেইটো BJP পইচাটো ঘূৰাই দিব বিচাৰিছোঁ 2 লাখ টকা। সেইটো চাগে আমি তেজপুৰ কোনোবা অনাথ আশ্ৰমক দি দিম, তেজপুৰতে দিম, ডিক্লেয়াৰ কৰিছোঁ। আৰু সেইকাৰণে গানটো বনাইছোঁ, গানটো লিখিছোঁ। পলিটিক্স নকৰিবা বন্ধু। আমাৰ লগত পলিটিক্স নহয় কিন্তু দেই, আমি ৰাইজ হয়। আৰু চৰকাৰ আমি বনাওঁ, চৰকাৰে আমাক নবনায়। কিন্তু আমিহে পাতি দিওঁ, মন গ'লে আমি নমাই দিব পাৰোঁ। কালি মোক সুধিছিলে যে এজন খুব পপুলাৰ, মই নাম নকওঁ, খুব পপুলাৰ ৰাজনীতিবিদ আৰু মোৰ পাৰ্থক্য কি। মই ক'লোঁ যে তেওঁৰ বয়স 5 বছৰ, মোৰ বয়স মোৰ গোটেই জীৱনটো। তাক 5 বছৰত পাহৰি যাব, মোক নাপাহৰে কিন্তু।